যি দায়ী এইটো আমি নহয়, এইটো যোৱা 17 বছৰত BPFৰ যিটো দুৰ্নীতি অপশাসন, যিটো দাদাগিৰি, বন্দুক বাৰুদৰ আৰু লগতে মানুহক দাবী ধমকি দি যিটো চৰকাৰ চলোৱা, এই একানগত বাটৰ কাৰণে মানুহ সব ৰাইজে অতিষ্ঠ হৈ পেলাই আজি পৰিৱৰ্তন বিচাৰিছে। আজি এই বিটিয়াৰ অঞ্চলত অকল বড়ো নহয়, বঙালী নহয়, অসমীয়াসকল, ইয়াত মাইনৰিটিসকল, আদিবাসীসকল, ইয়াত অসমীয়াসকল, যিমান জনগোষ্ঠী আছে সবে পৰিৱৰ্তন বিচাৰিছে। আৰু পৰিৱৰ্তন মানুহে কিয় বিচাৰে? যেতিয়া কিবা এটা অসুবিধা হয়, কিবা এটা সমস্যা হয়, তেতিয়া মানুহবিলাকে পৰিৱৰ্তন বিচাৰে। আৰু পৰিৱৰ্তন বিচৰাটো কেতিয়াও ভুল হ'ব নোৱাৰে। যিসকলে পৰিৱৰ্তন বিচাৰে সেইসকলে নিজৰ জীৱনত এটা ভাল এটা স্থিতি এটা গঠন কৰি ল'ব পাৰে। তো সেইকাৰণে আজি আপোনালোকে পৰিৱৰ্তন বিচাৰিছে, ময়ো পৰিৱৰ্তন বিচাৰিছোঁ, একেলগে আমি পৰিৱৰ্তন বিচাৰিছোঁ। এইকাৰণে পৰিৱৰ্তন বিচাৰিছোঁ কি যি অঞ্চলৰ মোৰ মা দেউতা থাকে, মোৰ দাদা বাই ভনী থাকে, সেই অঞ্চলটো নিৰাপদ হ'ব লাগিব, শান্তিময় হ'ব লাগিব, সেই অঞ্চলত সকলো দিশৰ পৰা উন্নয়ন হ'ব লাগিব। আৰু আমি এই অঞ্চলত থাকি সবে শান্তি এটা অনুভৱ কৰিব লাগিব। কিন্তু যোৱা 17 বছৰ ধৰি এই BPFৰ শাসনকালত বহুখিনি হিংসা হৈ গ'ল। কেতিয়াবা মাইনৰিটিৰ লগত হিংসা হৈছে, কেতিয়াবা মানে আদিবাসীৰ লগত হিংসা হৈছে। আৰু আমাৰ অঞ্চলত বিভিন্ন সমস্যা, আজি উগ্ৰপন্থী সমস্যা, বিভিন্ন সমস্যাৰ কাৰণে আমাৰ ব্যৱসায়ীসকল, বঙালী জনগোষ্ঠী হওক, মাৰোৱাৰী হওক, বিহাৰী হওক, বিভিন্ন ব্যৱসায়ীসকলক বহুত কষ্ট পাব লগা হৈছে। কেতিয়াবা কাৰোবাক কিডনেপ কৰিছে, কেতিয়াবা কাৰোবাক ধন দাবী কৰিছে, বিভিন্ন সমস্যা হৈ আছিলে। আৰু আজি আপোনালোক সকলো গম পাইছে, যোৱা 7 জানুৱাৰীত যিটো শান্তি চুক্তি হৈ গ'ল, 7 ফেব্ৰুৱাৰীত ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি গ'ল। আৰু এই কথাটো আমাৰ কাৰণে এটা শুভ বাৰ্তা আনিলে কি আজি আমাৰ অঞ্চলটো অস্ত্ৰমুক্ত আৰু হিংসামুক্ত এটা সমাজ হ'ল। এই কামটো হাগ্ৰামা মহিলাৰীয়ে হ'বলৈ দিয়া নাছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BPF আৰু BLT যিটো আছে, তেখেতসকলে দাদাগিৰি কৰি চৰকাৰ চলাব বিচাৰে। সেইকাৰণে যিসকল শান্তি বিচৰা BLT, তেখেতসকলো আমাৰ লগত এতিয়া যোগদান কৰিলে। বহুত যি ডিষ্ট্ৰিক্টত যোগদান কৰিছে, এতিয়ালৈকে 100তকৈ অধিক BLT, যি BLTসকলে নিজৰ ল'ৰা ছোৱালীক ভালকৈ শিক্ষাদান কৰিব পৰা নাই, স্কুলত ফিজ দিবলৈ পৰা নাই, যি BLTসকলে আজি হাজিৰা কৰি খাব লগা হৈছে। এজন BLT আজি 1000 কোটি 100 কোটিৰ মালিক হৈছে, আৰু আনজন BLT হাজিৰা কৰি খাব লগা হৈছে। সেইসকলে আমাৰ লগত আহিছে আৰু আমি আঁকোৱালি লৈছোঁ। কাৰণ আমাৰ অঞ্চলত আমাৰ প্ৰিন্সিপাল যিটো UPPL প্ৰিন্সিপাল, সকলো দুবেলা দুমুঠি ভালকৈ খাব পাব লাগিব, সকলো ভাল এটা ঘৰত থাকিব পাৰিব লাগিব, আৰু সকলো এটা সংস্থাপন পাব লাগিব, যাহাতে নিজৰ মান ইজ্জত লৈ জীয়াই থাকিব পাৰে। সেইকাৰণে আমাৰ প্ৰথম কাম হ'ব, যিসকলে আজি হাজিৰা কৰি খাই আছে, ৰিক্সা চলাই খাই আছে, ঠেলা চলাই খাই আছে, ফুটপাথত মানে কিবা কাম কৰি খাই আছে, সেই মানুহবিলাকক প্ৰথমতে আমি সংস্থাপন দিব লাগিব। কাৰণ আমাৰ মানৱতাটো চবচে ওপৰত। আজি আমাৰ ইয়াতে দেখিছে কিছুমান মানুহ বহুত ধনী হৈ গ'ল চকুৰ আগতে, বেলেগক বাদ দিয়ক। হাগ্ৰামা মহিলা ডাঙৰীয়া 17 বছৰ আগত কি আছিলে? এজন সংগ্ৰামী আছিলে। আজি কোকৰাঝাৰ টাউনত যদি চাবলৈ যায়, ইফালেও হাগ্ৰামা ডাঙৰীয়াৰ সম্পত্তি, এইফালেও সম্পত্তি, সব কোকৰাঝাৰ টাউনৰ আধা হাগ্ৰামা ডাঙৰীয়াই কিনি পেলালে, আৰু কোনোবা দেহাচাদে আধা কিনি পেলালে, কোনোবা BLT নেতাই আধা কিনি পেলালে। সম্পত্তি গড়াত আমাৰ ক'ব লগা নাই, কিন্তু আপুনি ৰাইজৰ পইচা শোষণ কৰি পেলাই সম্পত্তি বনাইছে। দুখীয়া মানুহৰ কাৰণে অহা টকা পইচা আপুনি খাই দিছে, তাতহে আমাৰ দুখ লাগিছে কি দুখীয়া মানুহৰ পইচা আপুনি কিয় খালে? আজি হাজাৰ হাজাৰ আমাৰ বৃদ্ধসকলে আজি বৃদ্ধ পেঞ্চনৰ নামত অহা পইচাবিলাক খাই দিছে। আইৱাৰ ঘৰ দিম বুলি 2000, 3000, 5000, কোনোবা মহিলা তেখেতৰ মানে আজি স্বামী নাই, 2-3টা সন্তান আছে, সেই মহিলাকক ঘৰ দিম বুলি 3000, 4000 পইচা লৈ লৈছে, ঘৰ দিয়া নাই। এইটো কেনেকৈ হ'ব? সেইকাৰণে আমি কৈছোঁ, UPPLৰ চৰকাৰ অহাৰ লগে লগে যিসকলে দুখীয়া গৰীব মানুহক চুচি পেলাই, ঠগাই পেলাই, কৰাপশ্যন কৰি খাইছে, সেইবিলাকক চব জেলত পঠাব লাগিব। আজি আপোনালোকে দেখিছে দাদাগিৰিৰ সীমা পাৰ হৈ গৈছে। আমাৰ ড্ৰেইন, ইৰিগেশ্যনৰ ড্ৰেইনৰ ওপৰত হাগ্ৰামা মহিলাৰীয়ে বিল্ডিং বনাইছে। আপোনাৰ আৰু মাটি নাই নেকি? ইমান মাটি আছে, কোকৰাঝাৰত 1000 বিঘা মাটি কিনি পেলাইছে, আৰু গভৰ্ণমেণ্ট ইৰিগেশ্যন ড্ৰেইনৰ ওপৰতো তেখেতে কি কৰিছে? হোটেল বনাই পেলাইছে। এইবিলাক অতি স্বেচ্ছাচাৰী মানুহৰ এইটো কেৰেক্টাৰ। তো সেইকাৰণে আজি আপোনালোক চবে মিলি পেলাই আমাৰ কোকৰাঝাৰ টাউনৰ সৌন্দৰ্য বঢ়াইছে। টাউনখনত কি আছে? এটা কালচাৰেল প্ৰগ্ৰাম কৰিবলৈ এটা ঠাই নাই।
ভাল এটা ড্ৰেনেজ চিষ্টেম নাই অলপ বৰষুণ পৰিলে আমাৰ শান্তিনগৰৰ পৰা আদি কৰি সব মানে পানী ডুবি যায় কিমান দূৰ আছে গৌৰৱ নদী অলপ ড্ৰেন এটা বনাই দিলে ভাল সব পানী গুচি যায় এইখিনি কাম কৰিব পৰা নাই মই আপোনালোকক কথা দিছোঁ আমাৰ চৰকাৰ অহাৰ লগে লগে 1 বছৰত সব ড্ৰেন ক্লিয়াৰ কৰি দিম আৰু ইয়াত পানী নাই আমাৰ খেলা ধূলাৰ কৰাৰ কাৰণে ব্যৱস্থা টাউনত থাকে মানুহবিলাক অলপ খেলা ধূলা কৰাৰ কাৰণে ব্যৱস্থা থাকিব লাগিব আজি পাৰ্ক আছে গৌৰাঙত অলপ দূৰত আছে কিন্তু আমাৰ ইয়াত টাউনতো কিছুমান এই ব্যৱস্থা থাকিব লাগিব লাইব্ৰেৰী থাকিব লাগিব মাৰ্কেট প্লেচবিলাক ভাল হ'ব লাগিব আৰু এই আমাৰ জাতি জনগোষ্ঠী সবে যাতে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে থাকিব পাৰে ইয়াৰ কাৰণে কিছুমান সমন্বয়ৰ প্ৰগ্ৰাম হ'ব লাগিব আৰু সেইখিনি BPF-এ যোৱা 17 বছৰত কৰা নাই আৰু কেতিয়াও নকৰে নিবনুৱা সমস্যা সমাধানৰ কাৰণে বহুত সুবিধা আছে কোকৰাঝাৰ চিটিটো এতিয়া গ্ৰয়িং হয় ইয়াত আৰু বহুত মানে সুবিধা আমি আনিব লাগে ওচৰতে ডিবলাই বিল আছে টুৰিজিম প্লেচ হয় ইফালে মানে উত্তৰ অঞ্চলত মানে বহুত জায়গা আছে কালামাটি আছে এই মানে আমাৰ কি আছে উল্টাপানী আছে এইবিলাক টুৰিজিম প্লেচ হয় আজি সেইবিলাক যদি ভালকৈ ডেভেলপ কৰে তেনেহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে কালি কোনোবা টুৰিষ্ট গাইড হৈ পেলাই কোনোবা গাড়ী চলাই পেলাই কোনোবা হোটেল বিজনেছ কৰি পেলাই ধুনীয়াকৈ খাব পাৰিব আজি যোৱা আপোনালোকে দেখিছে কোকৰাঝাৰ বুলি ক'লে মানুহ আহিবলৈ ভয় কৰে আলহীবিলাকে কিয় এনেকৈ হ'ল হাগ্ৰামা মহিলাৰ ডাঙৰে কিয় নাভাবিলে যে মোৰ কোকৰাঝাৰটো আমি শান্তি কম্পিটিভ কোকৰাঝাৰ বনাম তেখেতে 17 বছৰ সুযোগ পাইছিলে NDB-ৰ সমস্যা সমাধান কৰিবৰ কাৰণে